নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি কেইটামান জিএমচিৰ ফালৰ পৰা পোষ্ট ভেকেঞ্চি মুকলি কৰিছে, সেইকেইটা আপোনালোকক জনাবলৈ আহিছোঁ। ইয়াত তেওঁলোকে লিখিছে যে GMCH গুৱাহাটী ৰিক্ৰুটমেণ্ট 2023-22 ভেকেঞ্চিজ ইন গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল ৰিচেণ্টলি ৰিলিজড এ notification for 22 posts. The posts are purely Hospital recently released a notification for 22 posts. The posts are purely temporary and on contractual basis for 12 months, which may be renewable. Satisfactory performance. Further, in this article, we are going to share with you GMCH recruitment full details like eligibility, age limit, apply process. তো বন্ধু বান্ধৱীসকল ইয়াত কৈছে যে তেওঁলোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত GMCH গুৱাহাটী 2023 আৰু 2022 বৰ্ষৰ খালী পদৰ বাবে শেহতীয়াকৈ 22টা পদৰ বাবে এক অধিসূচনা প্ৰকাশ কৰিছে। 12 মাহৰ বাবে চুক্তিবদ্ধ ভিত্তিত মানে কন্ট্ৰেকচুৱেল বিশুদ্ধভাৱে অস্থায়ী পদসমূহ যিটো সন্তোষজনক প্ৰদৰ্শনৰ অধীনত আৰু অধিক নৱীকৰণযোগ্য হ'ব পাৰে। এই লেখাটোত আমি আপোনালোকৰ সৈতে GMCH ৰিক্ৰুটমেণ্টৰ সম্পূৰ্ণ বিৱৰণ যেনে যোগ্যতা, বয়সৰ সীমা, আবেদন প্ৰক্ৰিয়া আৰু বহুতো কথা শ্বেয়াৰ কৰিম। পিছত বন্ধু বান্ধৱীসকল লিখা আছে, আপোনালোকে দেখিব পাৰিছে GMCH গুৱাহাটী ৰিক্ৰুটমেণ্ট 2023 overview article name GMCH গুৱাহাটী 2023 recruitment total ইয়াত পোষ্ট আছে, মুঠ পোষ্ট আছে 22টা। পোষ্ট নেম হৈছে ফাৰ্মাচিষ্ট, ICU এণ্ড OT টেকনিচিয়ান etc ইত্যাদি। এড্ৰেছ এপ্লাই মোড হৈছে অফলাইন, আপোনালোকে এপ্লাই কৰিব লাগিব। জব লোকেশ্যন হৈছে আসাম, জব টাইপ হৈছে কন্ট্ৰেকচুৱেল বেচিছ। দিছে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলছ ৰিক্ৰুটমেণ্ট 2023 ডিটেইলছ। টোটেল ইয়াত প্ৰথম নম্বৰত দিয়া আছে নাম্বাৰ অফ পোষ্ট লেবৰেটৰী টেকনিচিয়ান। টোটেল পোষ্ট আছে 4টা। এডুকেশ্যনেল কোৱালিফিকেশ্যনছ লাগিব, যোনটো শিক্ষাগত অৰ্হতা ডিপ্ল'মা বা চাৰ্টিফিকেট ইন লেবৰেটৰী টেকনিচিয়ান DMLT ফ্ৰম গভমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট। আপোনালোকৰ গভমেণ্ট ইনষ্টিটিউটৰ পৰা DMLTৰ চাৰ্টিফিকেট লাগিব টেকনিচিয়ানৰ। লগতে 2 নম্বৰত দিছে নাম্বাৰ অফ পোষ্ট হৈছে টোটেল 5টা। পোষ্টৰ নেম হৈছে OT টেকনিচিয়ান। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা আৰু লাগিব চাৰ্টিফিকেট ইন OT টেকনিচিয়ান গভমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট। গভমেণ্ট ইনষ্টিটিউটৰ পৰা আপোনালোকৰ OT টেকনিচিয়ানৰ ডিপ্ল'মা থকা চাৰ্টিফিকেট লাগিব। লগতে দিছে ICU টেকনিচিয়ান। টোটেল পোষ্ট আছে 6টা। এডুকেশ্যনেল কোৱালিফিকেশ্যনছ লাগিব ডিপ্ল'মা, চাৰ্টিফিকেট ইন ICU টেকনিচিয়ান ফ্ৰম গভমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট। 4 নম্বৰত দিছে ফাৰ্মাচিষ্ট। টোটেল পোষ্ট আছে 2টা। এডুকেশ্যনেল কোৱালিফিকেশ্যনছ লাগিব শিক্ষাগত অৰ্হতা ডিপ্ল'মা ইন ফাৰ্মেচি। ফাৰ্মেচিত আপোনালোকৰ ডিপ্ল'মা লাগিব, যোনটো ফাৰ্ম বুলি কয়, ফ্ৰম গভমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট এণ্ড। তো বন্ধু বান্ধৱীসকল 5 নম্বৰত দিয়া হৈছে চিনিয়ৰ ৰেচিডেণ্ট ইন এনেস্থেচিয়া। নম্বৰ অফ পোষ্ট হৈছে 3টা। শিক্ষাগত অৰ্হতা লাগিব আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন যোনটো দিয়া আছে MD পাছ ফ্ৰম MCI অথবা NMC ৰিকগনাইজড এণ্ড মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ফ্ৰম ৰিপৰ্টেড হস্পিটেল। আপোনালোকৰ সুনামধন্য হস্পিটেলৰ পৰা 1 yearৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। 6 নম্বৰত দিছে কাৰ্ডিয়েক এনেস্থেচিয়লজিষ্ট। নাম্বাৰ অফ পোষ্ট আছে এটা। এডুকেশ্যনেল কোৱালিফিকেশ্যনছ লাগিব MD অথবা ফেলোশ্বিপ ইন কাৰ্ডিয়েক এনেস্থেচিয়া ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট এণ্ড মাষ্ট হেভ 1 year এক্সপিৰিয়েঞ্চ। এইটোতো লাগিব ইন দেট ফিল্ডত, এইটো ফিল্ডত আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ লাগিব। তো এইটো লাষ্ট এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে আপোনালোকৰ বন্ধু বান্ধৱীসকল 26 জুন 2023। গতিকে ভিডিঅ'টো ভাল লাগিলে চেনেলটো বন্ধু বান্ধৱীসকল ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী নটিফিকেশ্যন আগতীয়াকৈ পাবৰ কাৰণে জব ইনফৰমেশ্যনৰ।